ইফান কি কৰিছা চাহ খালা আজি এতিয়া প্ৰায় 8টা বাজিছে আমি ৰাতিপুৱা সোনকালে শুই উঠিয়ে সোনকালে কাম বন কৰিলো চাহ তাহ খালো এতিয়া আমি গা ধুব যাম এয়া মই গা পা ধুই মেলি আহিলো ভাবিলো ঘৰতেনো সোমাই কিমান থাকিম বৰিং হৈ গৈছো গো তো ভাবিলো আজি ফুৰিবলৈ যাওঁ অলপ এয়া ইফানো ওলাই আছে ইফানো গা পা ধুই মেলি হৈ গ'ল এতিয়া আমি ওলাই মেলি ফুৰিব যাম তো আপোনালোকে অলপ পিছত গম পাই থাকিব আমি ক'লে গৈ আছো এণ্ড ফাইনেলি মোৰ ওলাই হ'ল সেয়া কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট কৰিব এণ্ড ইৰফানকো উলিয়াই ল'লোঁ এতিয়া আমি যাম ফুৰিবলৈ ঐ ইৰফান ফুফু যাবা ফুফু আমি এতিয়া ফুৰিবলৈ যাম ইৰফানো ওলাই মেলি হৈ গ'ল এতিয়া আমি ফুৰিবলৈ যাম এণ্ড আপোনালোকক দেখাই আছোঁ আমি ক'লৈ যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এণ্ড এতিয়ালৈকে মেনশ্যন কৰা নাই আমি ক'ত যাম অলপ পিছত গম পাই থাকিব অলপ ৱেইট কৰক গোলাঘাট টাউনৰ পৰা ওলাই আমি জাষ্ট শালমৰা পাৰ হৈ আহিছোঁ এয়া চাওকচোন ৰাস্তাৰ কাষে কাষে গছবোৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ এই দলংখন পাৰ হৈ আমি এতিয়া পাম অলপ আগলৈ গৈ এতিয়া আধাসত্ৰ এৰিয়া ষ্টাৰ্ট হৈছে এইটো হৈছে চাহপাত ফেক্টৰী লেফ্ট চাইডে ব্লু কালাৰ দেখিছে আপোনালোকে চাহপাত ফেক্টৰী হয়তো আধাসত্ৰৰ তাৰপিছত পাম আমি এয়া অলপ আগলৈ পাম এয়া আধাসত্ৰ ইণ্ডিয়ান বেংক হয়তো ৰাইট চাইডে এয়া হৈছে আধাসত্ৰৰ মছজিদ নতুনকৈ বনোৱা হৈ আছে কাম চলি আছে এয়া দেখা পাইছে আপোনালোকে সেয়া হৈছে আধাসত্ৰৰ মছজিদ বহুত ডাঙৰকৈ বনোৱা হৈছে কিছুমানে হয়তো চিনি পাইছে চাগে এয়া আমি আধাসত্ৰতে আছোঁ আধাসত্ৰৰ ঈদগাহ ফিল্ড বনাই থকা হৈছে এয়া ৰাস্তাৰ সোঁ চাইডে এতিয়া আমি সেই আগৰ দোকানখনত সোমাম অলপ কেইটামান বস্তু কিনিব লগা আছে চ' অলপ সোমাই লওঁ দোকানত সেয়া আমি পাৰ হৈছোঁ আধাসত্ৰ জাতীয় বিদ্যালয় ইফালে আজি বহুত ভাল লাগিছে দেই পুৰা চাই গৈছে একদম ৰাস্তাত চব চাৰিওফালে আপোনালোকে হয়তো গম পাইছে চাগে আমি কোনটো ৰাস্তাত গৈ আছোঁ এইটো হৈছে সোমতাই অভিমুখী ৰাস্তা হয় এণ্ড আমি এতিয়া আহি পাইছোঁহি সেয়া অলপ আগত চিনাতলি সোমামহি এতিয়া আমি এটা ৰেল ক্ৰছিং পাম সেই ৰেল ক্ৰছিংটো পাৰ হৈ আমি চিনাতলি পাম আৰু এই ৰাস্তাটোত অলপ আগতে গৈ থাকিলে আৰু কি পাওঁ চাই থাকক এয়া ৰেল ক্ৰছিং ক্ৰছ কৰিছোঁ আমি এইফালে লেফ্ট চাইডে আবৰঘাট যাব পাৰি ধনশিৰি পাৰলৈ এতিয়া আমি পাম চিনাতলি অলপ আগত চিনাতলি তিনিআলি হয়তো ৰাইট চাইডে যদি ৰাস্তাটো সোমাই যোৱা হয় আমি যাওঁ যদি তেতিয়া আমি চিনাতলিৰ ভিতৰুৱা কিছুমান গাঁও অঞ্চল পোৱা যাব যিহেতু আমি সেইফালে নাযাওঁ অলপ অকোৱা পকোৱা ৰাস্তা হ'লেও পাই যাম য'ত গৈছোঁ কিন্তু হ'লেও আমি এই পোন ৰাস্তাটোৰে যাম আপোনালোকে যিহেতু চাই গৈ আছে মোৰ ভিডিঅ'টো তো আপোনালোকৰ সহায় হ'ব এই ৰাস্তাটোত যদি কেতিয়াবা যায় ক'ৰবাত চিনি পাবও পাৰে চাই যাওক বহুতে হয়তো চিনি পাইছে চাগে আমি কোনটো ৰাস্তাত গৈছোঁ কিন্তু হ'লেও কিছুমানেতো চিনি নাপায় ন তো সেইসকলৰ বাবে অলপ হেল্পফুল হ'ব পাৰে তো চাই যাওক
ভিডিঅ'টো শেষলৈকে। ৰাস্তাৰ দুই কাষে বাগান দেখা পাব আপোনালোকে আহিলে এইফালে। আৰু সেয়া অলপ আগত ৰাস্তাৰ কাম চলি আছে, ৰাস্তা বনোৱা হৈ আছে। এইখিনি বহুত ধূলি, পাৰ হৈ লওঁ। ধূলিখিনি পাৰ হৈছোঁ আৰু দেই। সেয়া আগত আৰু আছে অলপ ধূলি। উপায় নাই, যাবতো লাগিব ন, ৰাস্তাৰ কাম চলাই আছে যেতিয়া ধূলিটো হ'বই। সেইকণটো আৰু কম্প্ৰমাইজ কৰিবই লাগিব নহয় জানো। পাৰ হৈ লওঁ লাহে লাহে। চাৰিআলি পালোহি আমি। এতিয়া আগলৈ গ'লে আপোনালোকে যদি কোনে কোনে যায় সোমটাই যাব পাৰিব। আমি কিন্তু আগলৈ নাযাওঁ, সোমটাই নাযাওঁ, কাৰণ আমি ৰাইট ছাইডে যাম। হাউতলি সোমাই আছোঁ এয়া। আপোনালোকে যদি কোনোবাই ভাবিছে যে মেলুহালে আহিম বুলি, যদি ৰাস্তা চিনি নাপায়, আমাৰ এই ৰাস্তাটো যদি ফ'ল' কৰে তো মেলুহালে আহিব পাৰে। হয়, আপোনালোকে ঠিকেই বুজি পাইছে, আমি মেলুহালে নহয়, আচলতে আমি মেলামৰা গাঁওখনলৈ গৈছোঁ, য'ত মোৰ মা ঘৰ। আজি আমি মা ঘৰলৈ গৈ আছোঁ। মেলুহাৰ ওচৰতে হয়। যদি গোলাঘাট টাউনৰ পৰা কোনোবা আহিব বিচাৰে মেলুহালে বুলি, তো আমি অহা এই ৰাস্তাটো ফ'ল' কৰিলে হ'ল, মেলুহা আহি পাবহি। চাই থাকক আগলৈ, মোৰ মা ঘৰ। এয়া হৈছে হাউতলি চাহ বাগিচা। দুই কাষে বাগান। তাৰপিছত অলপ আগলৈ গৈ আমি পাম হাউতলি বজাৰ। আপোনালোকে চাই থাকক। এয়া হৈছে হাউতলি মন্দিৰ, লেফ্ট ছাইডে। এতিয়া আমি হাউতলি বজাৰ পাম অলপ আগলৈ গৈ। বজাৰ ষ্টাৰ্ট হৈছে আৰু এয়া হৈছে হাউতলি। আৰু এইখিনিত সাপ্তাহিক বজাৰ বহে প্ৰত্যেক দেওবাৰে। এইখিনিতে গোটেই দিনটো সাপ্তাহিক বজাৰ বহে হাউতলিত। সেয়া আপোনালোকে দেখা পাইছে, ৱালৰ ইপাৰে সৰু সৰু দোকানৰ কাৰণে, দোকান বজাৰ বহাবৰ কাৰণে ঘৰবিলাক বনোৱা আছে। যিহেতু আজি দেওবাৰ নহয়, সেইবাবে আপোনালোকক দেখাব নোৱাৰিলোঁ, সেইকাৰণে চৰি। দেওবাৰ হ'লে আপোনালোকে দেখা পালেহেঁতেন। ইয়াত সাপ্তাহিক বজাৰ বহে, বহুত ভিৰ লাগে। দূৰ দূৰৰ পৰা মানুহো আহে বজাৰ কৰিবৰ কাৰণে ইয়াত। তো হাউতলি পাৰ হৈ আহিছোঁ, এয়া বজাৰ পাৰ হৈ আহিলোঁ। ৰাস্তাবিলাক বহুত বেয়া, মোৰ সেইকাৰণে কেমেৰাটো হিলি গৈছে, সেইকাৰণে বেয়া নাপাব আপোনালোকে। প্লিজ ইগন'ৰ কৰক। হাউতলি পাৰ হৈ আহিলোঁ আমি। এয়া এতিয়া বৰপথাৰ ফিল্ড পাইছোঁহি। এতিয়া বৰপথাৰ তিনিআলি, সিফালে ৰাইট চাইডে পঞ্চায়ত আছে, স্কুল আছে, আৰু এয়া চুকাফা উদ্যান। এয়া ফিল্ড পাৰ হৈছোঁ আমি। বেছিটো নাই আৰু ঘৰ পামগৈ। বৰপথাৰৰ নামঘৰ পাইছোঁহি। এয়া বৰপথাৰ ৰাইজৰ নামঘৰ।
আমি মেলামৰা গাঁৱত সোমালোহি আগত আৰু কি কি পাম চাই থাকক এয়া আমি আহি পাইছোঁহি মেলামৰা জুনিয়ৰ কলেজ ৰাইট চাইডে গেটখন দেখা পাইছে আপোনালোকে গ্ৰীণ কালাৰ তাৰপিছত এয়া মেলামৰা ডিগ্ৰী কলেজ মই ইয়াতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তাৰপিছত আৰু পাম এইখিনিতে LP স্কুলো আছে সেয়া আগত আছে লেফ্ট চাইডে মেলামৰা হাই স্কুল তাৰ ফ্ৰণ্টত হৈছে আছে নামঘৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া হৈছে মেলামৰা নামঘৰ মই প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে এই মেলামৰা স্কুল কলেজতেই গ্ৰহণ কৰিছোঁ আমাৰ ঘৰলৈ সোমাই যোৱাৰ ৰাস্তাটো আহি পালোহি এয়া আমাৰ ঘৰলৈ যোৱাৰ ৰাস্তাটো আৰু অলপ দূৰ গৈয়ে মই মোৰ মা ঘৰ পাম এয়া আহি পালোহি আমাৰ ঘৰৰ পদূলিমুখ সোমাই যাওঁ ঘৰটো দেখি নাহাঁহিব দেই আধা বনোৱা হৈ আছে এয়া আমি আহি পালোহি বৰ্তমান এতিয়া যাওঁ বলক ভিতৰত কি কৰি আছে চামগৈ সকলোৱে এয়া আমাৰ মমাটো ইফালে আজি আমাৰ ঘৰৰ পুখুৰী মাছ ধৰাৰ কথা আছিলে সেয়া আমি অহা আগেয়ে মাছ ধৰি হৈ গ'ল অলৰেডি সেয়া মাছবিলাক চাওকচোন আমাৰ মাছ ধৰা মানুহটো এয়া মাছ ধৰা জোৱাইটো হৈ গ'ল আমাৰ একমাত্ৰ জোৱাই এয়া মোৰ ভনী জোৱাই হয় মাছ ধৰি ক'বই নোৱাৰে একেবাৰে কি মাছ এইটো ডাঙৰটো কি মাছো মৰাই এয়া আমাৰ বৰমা হয় বৰমা হাই কৈ দিয়ক হেল্ল' কৈ দিয়ক হেল্ল' এইটো চিলভাৰ কাপ মায়ে চাহ উলিয়াই আছে আমাৰ কাৰণে মায়ে লাজে কৈ মায়ে কথাই নকতে এইজনী আমাৰ মায়ে মায়ে ইমান লাজ কৰি চোৱা নাই মোক যে আঁতৰি চাহ তাহ খাই হ'ল মোৰ এতিয়া চাংগোচোন বাহিৰত কি কৰি আছা চবে কি কৰিছা কি চাইছা চব কামত বিজি হৈ আছে আমাৰ চুনুৱে ববিয়ে ৰখি ৰখি চাই আছে মাছ উতলি আছে আমি এতিয়া সোনকালে ভাত খাই ঘৰলৈ আকৌ পুনৰ উভতি যাম যিহেতু ঠাণ্ডাৰ বতৰ ইফালে ঠাণ্ডা হ'ব পাৰে আজি মা ঘৰলৈ ফুৰিবলৈ গৈ বহুতেই ভাল লাগিল ইফালেও বহুত ফূৰ্তি কৰিছে আজি মোমায়েকৰ লগ পাই আৰু নেনায়েকৰ লগ পাই আমি ভাত পানী খাই সোনকালে ঘূৰি আহিলোঁ যিহেতু ঠাণ্ডাৰ বতৰ জানেই আপোনালোকে বহুত ঠাণ্ডা পেলাই ইফালৰ কাৰণে বেমাৰ হ'ব বুলি ভাবি আমি ঠাণ্ডা পেলাই সোনকালে উভতি গুচি আহিলোঁ ভাত খোৱাৰ পৰা আমি অহালৈকে আপোনালোকক ভিডিঅ'সমূহ দেখাব নোৱাৰিলোঁ সেইকাৰণে আই এম ৰিয়েলি চৰি মই নেক্সট ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ' দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম শেষত কৈ যাওঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি নতুন ভিউৱাৰ্ছ